কি ভাবিছ তুমি নিজকে তুমি হৈছে টিকটকৰ এটা হিজিৰা প্ৰাণী ওকে তুমি প্ৰাণীটো আমাৰ ইউটিউবৰ এখন ডাঙৰ বিশ্বত জগতত আক্ৰমণ কৰি তহঁতে নিজকে কেনেকৈ সাজু কৰিছ আৰে তহঁতৰ যিটো টিকটকৰ দুনিয়া সেই দুনিয়াখন চলি আছে আমাৰ ইউটিউবৰ মিউজিক লাইব্ৰেৰীটোৰ পৰা আৰু সেই মিউজিক লাইব্ৰেৰীটোৱে যদি তহঁতক অডিঅ' দিয়াত যদি কুণ্ঠাবোধ কৰে তেন্তে তহঁতৰ ইউটিউব জগত RIP চব তহঁতে নিজৰ জেগা সন্তুষ্ট থাক আৰু কিছুমান প্ৰাণীয়ে কৈছে যে আমি যদি ইউটিউবত যাওঁ ইউটিউব জগত খেলি যাব আৰে ভাই তহঁতে টিকটকত এটা শ্ল' মোশ্যন তহঁতৰ ভাষাত শ্ল' মো ভিডিঅ' যদি দিয়ে তহঁতৰ মিলিয়ন লাগি যায় কিন্তু আমাৰ ইউটিউবৰ দুনিয়াত সেইটো নচলে ইউটিউবত ভিডিঅ' দিবলৈ এটা ক্ৰিয়েটিভ ডেট মিনছ এটা টেলেণ্ট লাগে যিটো তহঁতৰ ওচৰত নাই তহঁতৰ ওচৰত এটা টেলেণ্ট হিজিৰামি কৰা চব তাতে সন্তুষ্ট থাক জেগা থাক বেছি উৎপাদন নকৰিবি যিহেতু বন্ধুসকল টিকটক ভাৰ্চেছ ইউটিউব যুদ্ধখন চলি আছে চ' এজন ইউটিউবাৰ হিচাপে মোৰ দায়িত্ব যে ময়ো টিকটকৰ ওপৰত দুটামান গেলা শব্দ মাতোঁ আৰু সেই হেতুকে মই টিকটকৰ জগতত প্ৰৱেশ কৰিলোঁ প্ৰৱেশ কৰাৰ লগে লগে টিকটকে মোৰ হোম পেজত এটা ভিডিঅ' ছাজেষ্টেড কৰি দিলে আৰু সেই ভিডিঅ'টো চোৱাৰ পিছত মই ভাবিবলৈ বাধ্য হৈ পৰিলোঁ যে কি যে ভুল কৰিছিলোঁ মই জীৱনত আমাৰ মানে আজি ইয়াতে শ্বুটিং চলি আছে আমাৰ এইটো নুৰিমা বা ন আমাৰ এই পাহিবা আহি আছে এইটো পাহিবা শ্বুটিঙত আহি নিশ্চয় ভাল লাগিছে ন কেলা অসমত টিকটকটো ফেমাছ হোৱাৰ মেইন কাৰণটোৱে সেইটো কাৰণ টিকটকত পুৰুষামী মহিলা দেখা যায় আৰে ভাইহঁত তহঁতে যেতিয়া গুগলৰ একাউণ্টটো খুলিছিলে তেতিয়া তহঁতে তাত ছেক্সটো কি বুলি চিলেক্ট কৰিছিলে মেল ফিমেল ৰেডাৰ নট টু চে বহুত ভাল লাগিছে এতিয়া দানা বন্ধুসকল এতিয়া আমি আপোনালোকৰ সৈতে চিনাকি কৰাই দিব লৈছোঁ আমাৰ অসমৰ ৰাণু মণ্ডল অৰ্থাৎ পাহিবাৰ সৈতে সঁচাকে কোৱা কথাটি কোৱা ভাল জানো মোক পোৱা ঘেণ্টা নেকি কেলাবে যিয়ে নিজে লিংগ পৰিৱৰ্তন কৰি টিকটকত ছোৱালীৰ ৰূপ লৈ ধুনু মুনু চুনু নাম লৈ যৌৱনৰ আনন্দ উপভোগ কৰি থাকে পুৰুষৰ লগত সি আকৌ তোমাৰ লগত প্ৰেম কৰি সি কি আনন্দ উপভোগ কৰিব ৰে দেহি ঐ সপোন দেহি ঐ দিঠক দেহি ঐ তোৰে দুচকুলে চাই 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 এই ল'ৰাটোৰ গাত কি ভুল আছিল সি ভাবিছিলে সংসাৰৰ ইফেক্টৰ দৰে ইউজ কৰি এটা ৰোমেণ্টিক গান লৈ মই টিকটকত এটা ভিডিঅ' আপলোড কৰিম আৰু তাত এজনী ধুনীয়া মৰম লগা ছেক্সি ছোৱালীয়ে মোৰ লগত ডিবেট কৰিব আৰু লাহে লাহে তাইৰ লগত মই ৰিলেশ্যনত আহিম কিন্তু আমাৰ মৰমৰ পাহিবা আৰু চুনুবাই ল'ৰাটোৰ সেই আশা চেঁচা পানী ঢালি দিলে ৰে মাৰো অ'কে ঠিক আছে যেনিবা আমি ধৰি ল'লোঁ এহেঁত দুটাৰ মিলন ঘটাৰ পিছত সেই ৰাতিটোত কোনে কাৰ পৰা কিদৰে কেনেকৈ আনন্দ ল'ব ৰে সেউজীয়া পথাৰতো বোকা নাই ধুনীয়া ছোৱালী দেখো খালী নাই আৰে ভাই তোৰ দৰে ইমান ধুনীয়া ল'ৰা থকালৈকে এই সংসাৰত ইমান ধুনীয়া ছোৱালীৰ অভাৱটো কেতিয়াও ঘটিব নোৱাৰে पहले भी कई दफा इन लोगों ने कहा और मैं खुश होता हूँ अच्छा इस बात से मैं खुश होता हूँ अच्छा তো ফ্ৰেণ্ডছ এই জহৰা টিকটকাৰটোৰ ওপৰত बेस साले আৰে ভাই তই কি কৰিবি বে খুব বেছিকৈ আৰু দুটামান হিজিৰা টিকটক ভিডিঅ' বনাবি তাৰপিছত মোৰ ওপৰত কিবা এটা কবি ঘণ্টা তোৰ ওপৰত খাতি নকৰোঁ তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে এটা লাইক কৰি দিবা আৰু চেনেলৰ বাকীবিলাক ভিডিঅ' চাই যদি ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু একো নাই যদি আপোনালোকৰো ওচৰত যদি এনেকুৱা ধৰণৰ হিজিৰা আমি ভিডিঅ' আছে তেন্তে মোৰ হোৱাটছএপ নহয় আপুনি মোক তলৰ কমেণ্ট বক্সত ক'ব কাৰ ওপৰত এনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে তো যিমান পাৰোঁ মই ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম তো আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম মোৰ চকুলৈ চোৱা